খ্ৰীষ্টমাছৰ ভিডিঅ' বহুত দিনৰ পৰা দিম ভাবি আছিলোঁ, কিন্তু দিব পৰা নাই। আজি অলপ সময় পালোঁ, চ' ভাবিলোঁ ভিডিঅ'টো এডিট কৰি আপোনালোকৰ বাবে লৈ আনো। জনাব আপোনালোকে কেনে পালে। চ' তেনেহ'লে ব'লক ভিডিঅ'টি আমি আৰম্ভ কৰি দিওঁ, নে কি কয়? মেৰী খ্ৰীষ্টমাছ। হেল্ল' এভৰিৱান, মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰ অসমলৈ। আৰু আপোনালোকক আজি মই দেখাম খ্ৰীষ্টমাছ কেনেকৈ উদযাপন কৰোঁ আমি আজি দেখুৱাম এই ভিডিঅ'টিত। তেনেহ'লে ব'লক আগতে ডেক'ৰেশ্যনবোৰ দেখুৱাই লওঁ আপোনালোকক, নে কি কয়? আৰু চাওক, এয়া যোৱাকালি আপোনালোকে দেখিছিলে মোৰ ভিডিঅ'টিত, মানে পূৰা ষ্টেজত একো নাছিলে ডেক'ৰেশ্যন, এইটো পূৰা ডেক'ৰেশ্যন কৰা হৈ গৈছে। এইটো চাওক খ্ৰীষ্টমাছ ট্ৰী, আৰু এইফালে চাওক পূৰা ডেক'ৰেশ্যন কৰিছে এনেকৈ। আৰু এইফালে চেণ্টাৰ ক্লথ কেপটো পৰি গ'ল, লগাই দিম। হৈ গ'ল পূৰা চাৰ্চৰ ভিতৰৰ পৰিৱেশ। চাৰ্চটো কি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, চাওক। চ' এইটোৱে আমাৰ চাৰ্চ। খ্ৰীষ্টমাছৰ দিনা বহুত ব্যস্ততা থাকিলোঁ, চ' তাৰ বাবে বেছি ভিডিঅ' বনোৱা নহ'ল। আৰু এইটো হ'ল আমাৰ খ্ৰীষ্টমাছৰ নেক্সট দিনাৰ পৰিৱেশ। চাওক, আমি বাৰ্বিকিউ কৰিছিলোঁ, কি মজাকৈ। খ্ৰীষ্টমাছৰ আৰু বিশেষ তেনেকুৱা ভিডিঅ' বনোৱা নহ'ল। আশা কৰিছোঁ যিখিনি বনাইছোঁ আপোনালোকে চাই ভাল পালে বুলি। আৰু যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। লগতে আপোনালোকৰ মৰম হিচাপে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য ভিডিঅ'ত। বাই বাই।